এভৰিৱান কি খবৰ সকলোৰে আশা কৰো সকলো ভালে কুশলে আছে মোৰ চেনেলত আজি ব্লগলে পুনৰ এবাৰ স্বাগতম জনাইছো আৰু ভোগালী বিহু আহি পালে গতিকে ভোগালী বিহু উপলক্ষে সকলো অসমবাসীলৈকে মোৰ তৰফৰ পৰা ভোগালীৰ বহুত শুভেচ্ছা জনালো এই ভোগালীটো যেন সকলোৰে সুন্দৰ আৰু সুখময় হয় তাৰ কাৰণে চবেই পিঠা কিনি আছে কিন্তু মই কিনি নাখাওঁ দেই নিজ হাতেৰে বনাই খাম নাৰিকলৰ পিঠাটো যিহেতু মিক্সিত খুন্দিলে নহয় সেইকাৰণে তেল পিঠাকে বনাই লৈছো পিঠা ৰেডি ধুনীয়াকৈ ইমানখিনি পিঠা পিছদিনা ৰাতিপুৱাই খোজ কাঢ়িব যাওঁতে দেখা পালোঁ ইয়াৰে ভোগালী মেলাৰ সম্পূৰ্ণ আয়োজন হৈ উঠিছে আৰু ধুনীয়াকৈ বস্তুবিলাক সজাই পৰাই তুলিছে দোকানবিলাকো ইয়াতে বস্তুবিলাক এতিয়া ৰেডি কৰাই আছে গধূলিলৈ কিবা প্ৰগ্ৰেমো আছে গতিকে আহিলে দেখুৱাম বাৰু একদম আৰু সকলোকে আমন্ত্ৰণ জনাইছো লগতে অসমবাসী ৰাইজলে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনাইছো থেংক ইউ ইয়াতে টিভিৰ অভিনেতা অভিনেত্ৰীবিলাক আহিছে গোটেই চিৰিয়েলৰে তেওঁলোকে ইয়াতে অনুষ্ঠান পাতিছে লাইভ টেলিকাষ্ট হৈছিল চাগে দেখিছে আপোনালোকে কিন্তু ইয়াতে গোটেইখিনি মই বিহু দিব নোৱাৰোঁ যে সেইটো কাৰণতে এনেকৈ দিলোঁ আৰু অকণমান ভইচটো তেওঁলোকে গোটেই পুৰা হাঁহৰ মাংস কিবা কিবি এইবিলাক খোৱাত ব্যস্ত আৰু পুৰা ধুনীয়া এটা পৰিৱেশ গঢ়ি তুলিছে ঢেঁকীৰ শব্দ আৰু বিহু লাগিছেনে কাৰণ ঢেঁকী নবজালৈ বিহু পুৰা হ'ব নোৱাৰে গতিকে তেওঁলোকে বিক্ৰী কৰিছে যদিও তেওঁলোকে সকলোকে সুবিধা এখন কৰি দিছে ধুনীয়া পৰিৱেশ এটা পদূলিমুখত ভোগালী বিহু নাখাই থাকিমনে ভোগালী মানেই ভোগ গতিকে সকলোৱে যেন এই ভোগালী বিহুটো সুন্দৰভাৱে উপভোগ কৰে তাৰ কাৰণে আপোনালোক সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু লগতে ময়ো অকণমান ভোগালী বুলি যা যোগাৰ কৰিছোঁ গতিকে আপোনালোককো দেখুৱাইছোঁ মোৰ যা যোগাৰখিনি সকলোৱে কৰিব যিহেতু মই কিয় পিছ পৰি থাকিম গতিকে ময়ো অকণমান বনালোঁ কিছু কিনি আনিছোঁ কিছু হাতেৰে বনাইছোঁ চাহ খাওঁ আৰু আপোনালোকেও আপোনালোকৰ পৰিয়ালৰ সৈতে এই ভোগালী বিহুটো ভালদৰে উদযাপন কৰক নমস্কাৰ সকলোকে মোৰ তৰফৰ পৰা হেপী বিহু আমি অসমীয়া যিহেতু বিহুটো গাত লাগিবই অকণমান কাষ্ট যিয়ে নহওক এই সময়ত যিহেতু চাৰিওফালে ভোগেৰে উপচি থাকে সেইকাৰণে সকলোৱে এই ভোগালী বিহুটো সুন্দৰকৈ পাৰ কৰে এসাঁজ ভালদৰে খায় গতিকে হয় অভিযোগ সকলোৰে থাকে তাৰ মাজেও যাতে সকলোৱে মিলিজুলি এসাঁজ খাই এই ভোগালী বিহুটো পাৰ কৰিব পাৰে উদযাপন কৰিব পাৰে তাৰেই সকলোৱে চেষ্টা কৰে আৰু এনেকৈ সুন্দৰকৈ যাতে ভোগালী বিহুটো পাৰ হৈ যায় সেইটোৱে আমি সকলোৱে বিচাৰোঁ যদিও আজি বিহু নহয় যা যোগাৰ হ'লে যিহেতু ৰৈ থাকিব আৰু নোৱাৰি সেই গতিকে চাহৰ লগত তাকে খালোঁ লগতে আপোনালোকৰ লগতো অকণমান কথা পাতিলোঁ আৰু বিহুৰ যা যোগাৰ চাগে সকলোৰে সম্পূৰ্ণ হ'লে সকলোকে পুনৰ এবাৰ বিহুৰ লগ জনাইছোঁ আৰু সকলোৱে যাতে বিহুটো ভালদৰে উদযাপন কৰে আৰু লগতে সময় উলিয়াই মাজে মাজেও মোৰ ভিডিঅ'সমূহো চাই যাব যদিহে সময় থাকে আৰু যদি ভাল লাগিছে এই ভিডিঅ'টোত অকণমান হ'লেও তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব কমেণ্ট কৰিব লগতে নতুনকৈ যদি কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে ভালে থাকক আৰু সুন্দৰভাৱে বিহু উদযাপন কৰক